एवरीवन वेलकम बैक टू माय यूट्यूब चैनल सकलोके नमस्कार जनाइছোঁ আৰু বিহু মানে শুভেচ্ছা জনাইছোঁ। এতিয়া মই একচুয়ালি ব্লগ স্টাर्ट কৰিছোঁ মানে বাহিৰৰ পৰা ঘৰ বাহিৰৰ বজাৰ মানে য'ত গ্ৰামীণ বেংক আমাৰ জনায় ইয়াতে অকমান মাৰ লগত আহিলোঁ বজাৰ কৰিবলৈ বিহুৰ কাৰণে বেছি নকৰোঁ অকমান কৰিম আৰু আপোনালোকক দেখাই দিওঁ আজি বজাৰ মানে বিহুৰ কাৰণে কেনেকুৱা চলি আছে আপোনালোকক সকলোৱে চাই থাকিব। থ্যাংক ইউ। এতিয়া বৰা চাউল মানে তাত পিঠা খুন্দিবলৈ কাৰণে দিব গৈ আছোঁ এই মিলত। আমি ইয়াৰ পৰা চাউল বা কিবা কিবা বিচি হ'লে ইয়াৰ পৰাই লওঁ। এতিয়া ইয়াতে দিলোঁ পিঠা খুন্দিব আছিলে মানে মাৰ্কাৰৰ পৰা য'ত আমি মোনা আনিছিলোঁ তাত কিমান কেজি সেইটো আৰু নামটো লিখিব লাগে মানে হেৰাই যাব বুলি মোনা হওক 2 কেজি দিওঁ। আইতা কেইজনীৰ মানে বিহুত পেঞ্চন সোমাইছে বোলে বেয়া ফূৰ্তি আৰু ইহঁতৰ বেচাৰা সোমাইছে বহুত ভাল হৈছে খৰচা পাতিৰ কাৰণেও এতিয়া হৈ যাব মানে চায়ে বহুত ভাল লাগিছে আৰু বহুত বুঢ়ী মানুহ একচুৱেলি ইমান কষ্টত আহিছে নহয়। এতিয়া অকণমান পুৰণা মেডিকেললৈ আহিলোঁ মানে মাক লৈ মোৰো অকণমান দেখাব আছে সেইকেইটা দৰৱ দিছে এতিয়া আকৌ এইটো খাব লাগিব কিছুমান দৰৱ পোৱা নাই বাহিৰৰ পৰা কিনি এতিয়া ফাৰ্মাচী আহি পালোঁ মায়ে বেজি মাৰিব আছে তাৰপৰা দি পঠাইছে ভগৱান এতিয়া বেজি মাৰি আছে মায়ে এতিয়া কেনেকুৱা ৰিয়েকশ্যন দিব আপোনালোকে সকলোৱে চাই থাকিব বিচাৰা পেইন হৈছে বেছিকৈ আৰু এটা বেজি দিব আছে এতিয়া আকৌ মাক আৰু এটা বেজি মাৰিব আছে এটাতো মাৰিলে হিৰত এতিয়া আকৌ কঁকালত চাই থাকোঁ ইয়াত মানে অকণমান মাৰ বেমাৰ হৈছে সেইকাৰণে ইয়াত পুৰণা মেডিকেললৈ নিলোঁ তাৰপিছত ইয়াত ইনজেকশ্যন চিনজেকশ্যন দিলে আৰু মোৰো অকণমান গাটো ভাল নাই সেইকাৰণে ইয়াতো দৰৱ চৰৱ ল'লোঁ এতিয়া কিছুমান পোৱা নাই ইয়াত বজাৰৰ পৰা এতিয়া কিনিব লাগিব ফাৰ্মাচীৰ পৰা এয়া গুড় ল'লোঁ ইয়াত লোকেল গুড় আছে তাৰপিছত প্ৰয়োজন এইটো দাম বেলেগ বেলেগ আৰু ইয়াতে কিবা এটা খান কিমান হয় চাওমিন হাফ প্লেট চিকেন চাওমিন 50 কম দে ফাইনেলি চাওমিন আহি পালে এটা খাই লওঁ ফাইনেলি খাই শেষ কৰি এতিয়া অকণমান শুকান মাছ কিনো আমাৰ জোৱাৰীকেইটা ঘৰ আহি পালোঁ খেলি আছে This is our Kaling. Hi. This is my brother. সব বজাৰ কৰি আনিলোঁ মিঠা আছিল আলু জলকীয়া আৰু এইটো পিঠা খুন্দি আনিলোঁ 3 কেজিমান টাকা